তুলি গাৱে গুণ নাম যত তাক শুনি হবে নৰ পৰম পবিত্ৰ পূর্বে হেন নাছিল ভূতি নানা হিংসা কৰি লোক যায় গতি পাছে দৈব গতি পাখি কৃষ্ণৰ কৃপাত নামত শংকৰ দেৱ জন্মিলা সাক্ষাৎ অল্প বয়সতে জগন্নাথ ক্ষেত্ৰে গৈয়া বহুদিন কৈছে হৰিশ্বৰণ হেৰিলা আজ্ঞা পায়া পাশে আঁকি লন্তনি দেখ নানা দেখ হন্তে হবে পণ্ডিত আঁকিলা ভাগবত দুগ্ধময় সাগর অমৃতর ভাণ্ড ভক্তি উদ্ধারিয়া এরা পিয়াইয়া লোকত হবে স্নেহত আপুনি আসিল মাধৱ দাস তান মুখ্য শিষ্য পরম বৈষ্ণব সদা পণ্ডিত বিশিষ্ট নকৰিলা বিহা কৰি ইন্দ্ৰিয় নিগ্ৰহ সম্বন্ধ তই আমাৰ নিষ্ঠ পিতা মহ অনুসংগী মোৰ দ্ৰবিল হৃদয় কৃষ্ণৰ চৰণে মই গৈল বিক্ৰয় চৰাতত লাগে যেন মলয়াৰ বাপ চন্দনেতে হয় কিন্তু বন্ধু বাবে গাঁও মতে ভক্তি ভক্ত সঙ্গে হরিক বলিল বিষয় বিরত থাকি সেৱান করিল কৃষ্ণ প্রভু মোক করিও মুখে মোর নাম নসারক হলে অনিরুদ্ধে হবে রাম গুরিয়
কৃষ্ণ তব পতি দেহায় অবরাম তিকটাত কপাৱে শুনিয় প্ৰস্তুত পঞ্চম স্কন্ধৰ ইটো কথায় ভূত এবার যাহা শুনিলে হবে কৃষ্ণ তব পতি দেহায় অবসানে হবে বৈকুণ্ঠ স্থিতি ইহাশ্রত কবি এক দৈব কিলন্দন এক ধর্ম কহে প্রাণ শ্রবণ কীর্তন সেৱাক এক ধৰ্ম কবলয় মহন্তৰ সংগ এক পুৰুষাৰ্থকয় আন যত দেখা শুনা সবে মায়াময় কৃষ্ণ হে পৰম ৰত্ন জানিবা নিশ্চয় যেন জানি কৃষ্ণৰ চৰণে দিয়া চিত্ত নাহিয়ান ধৰ্ম জানা দুৰ্গুৰ পৰীক্ষিত নিপে পাছে পুষন্ত শুনিল কৃষ্ণৰ কথা তোমাৰ মুখত যতে কহু নহমৰ শান্ত নাহি মনে নখন্দে কৃপিতি যেন অমৃত ভজনী অতি পুৰুষৰ মূৰ আছে এতেকে তোমাক বুদ্ধি বাক হরিদেশে কৃপায়িত জানিল নিশ্চিত মরণ বেলাত জাত তুমি উপস্থিত পঢ়িলা চতুৰ্থ স্কন্ধ কথা মনোনীত পুৰঞ্জয় উপাখ্যান সতীৰ চৰিত্ৰ পৃথুনিপতিৰ কথাই অতি মনোহৰ উত্তান পুত্ৰৰ কথা ধ্ৰুৱ কুমাৰ চাৰি গোটা কথাইতো অমৃত সমান গোবিন্দ দেৱে দেৱতা বিনে নকহিলা মহন্তৰ সংগে তাত কৰিবে